নমস্কাৰ, সুপ্ৰভাত। আপোনালোক সকলোলৈকে পুৱাৰ সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আজিৰ দিনটোৰ বিষয়ে। আজি 31 মে'। 1859 চনৰ আজিৰ দিনটোতে লণ্ডনৰ ৱেষ্টমিনিষ্টাৰ অঞ্চলত থকা সুবিশাল ক্লক টাৱাৰ বা বিগ বেন বা নতুন নাম এলিজাবেথ টাৱাৰটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হয় আৰু সেইদিনাৰ পৰাই ঘড়ীটো চলিবলৈ আৰম্ভ কৰিছিল। তাৰোপৰি 1911 চনৰ 31 মে' তাৰিখে RMS টাইটানিক নামৰ জাহাজখনৰ শুভ উদ্বোধন কৰা হৈছিল। তাৰোপৰি 1577 চনৰ 31 মে' তাৰিখে মোগল সম্ৰাট জাহাংগীৰৰ শেষ পত্নী নুৰজাহানৰ জন্ম হৈছিল। তাৰোপৰি 1928 চনৰ আজিৰ দিনটোতে ভাৰতবৰ্ষৰ প্ৰাক্তন ক্ৰিকেট অধিনায়ক পংকজ ৰায়ৰ জন্ম হৈছিল। তাৰোপৰি আজি বিশ্ব ধঁপাত বিৰোধী দিৱস। ধঁপাত গ্ৰহণৰ ফলত স্বাস্থ্যত হ'ব পৰা নানা ধৰণৰ বিৰূপ প্ৰতিক্ৰিয়াসমূহৰ বিষয়ে জনসাধাৰণক সচেতন কৰাৰ উদ্দেশ্যেৰে বিশ্ব স্বাস্থ্য সংস্থাৰ সদস্য ৰাষ্ট্ৰসমূহে 1987 চনৰ আজিৰ দিনটো বিশ্ব ধঁপাত বিৰোধী দিৱস হিচাপে উদযাপনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে।